স্বাগতম জনাইছো সকলোকে শিক্ষা নাজৰীৰ অন্য এটি ভিডিঅলৈ আজি LCM ৰ বিষয়ে ডিসকাস কৰিম LCM হৈছে লিষ্ট কমন মাল্টিপল মোৰ আগৰটো ভিডিঅটো মই LCM ৰ বিষয়ে এটা ডিটেইল ডেসক্ৰিপচন দি থৈছো যেটো স্কুল গোইং ল'ৰা-ছোৱালীৰ বাবে বহুতে পাৰফেক্ট হ'ব লিষ্ট কমন মাল্টিপল full form of LCM is list common multiple আজি কেটামান ইজি সিম্পল ট্ৰিক মই কম যেটো এনি কম্পিটিটিভ এক্সামৰ বাবে বহুতে হেল্পফুল হ'ব গতিকে আহ বেছি সময় পলম নকৰাকে ভিডিঅটো স্টাৰ্ট কৰো কেটামান ইম্পৰ্টেন্ট চাই বাছি লোৱা হৈছে আৰু আহ ভিডিঅটো স্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনটো লৈছো 2 4 8 and 24 ফাৰ্স্ট স্টেপত চাব লাগিব সবতছে ডাঙৰ সংখ্যা কোনটো সবতছে ডাঙৰ সংখ্যা ইয়াত 24 Next step of Savalaibo A24 of A kita number divisible Zaina Nasai. 2 12s are 24, 4 6 are 24, and 8 3s are 24. Gotike A Gutegita 24 a divisible go ese. Gotike answer to hobo 24. Eneko type of onko thakile zetia Gutegita Hoinka last or dangor digit to logosodi divisible zai, tetia answer to hetwe hobo. Etia hop second question to loizao. Second question to আছে 6 9 আৰু 12 ইয়াত সবতছে ডাঙৰ সংখ্যাটো হৈছে 12 এতিয়া 6 2s are 12 গৈ আছে কিন্তু 9 এ 12 ক না যায় গটে ইয়াতে আমি এটা কি কৰিম এই 9 টো চাব লাগিব 9 টো কি হৈ গৈছে 3 into 3 9 গটিকে এতিয়া আমি হে 12 ক 3 ৰে ইনটু কৰো কি পাম 36 6 at 36 of goes 6 6 are 36 9 ere goes 36 of 9 4s are 36 or 12 at 3 goes 36 gotike yet answer to hobo 36 LCM of 6 9 aru 12 to hobo 36 then third question to loi jao 5 10 20 aru 30 sabotse dangor number to hoise 30 5 at 30 go as 5 6 are 30 10 you go as 10 3s are 30 if I say 20 20 30 nazai gotike yate ami saba laibo 2 into 10 20 eta 30 kami 2 re into kori sao 32s are 60 eta 6 take 5 re divisible go as 10 area 60 divisible go as 20 60 divisible go as 30 60 divisible go as so gutegita 60 divisible go as so answer to hoy at 60 the next question to ahu 2 4 24 36 so what's a dangor সংখ্যা to hoy at 36 2 re 36 of divisible go as 4 yo divisible go as 24 at 36 of divisible nazai so a 24 to ki korim 2 into 12 24 hoy so 36 of 2 re into koru into korile ami pam 72 72 etia sao 2 re 72 jaine nazai 2 into 36 2 into 36 72 tar pisot 4 ok korileo ami pam 4 into 4 72 ki here koile ami 72 pam 4 into 18 koile 72 pam tar pasot 24 ok 3 ready into koile ami pam 72 tar pasot 36 of 2 re koile 72 pam gotike answer to hobo yet 72 the next question to loi jao 2 3 4 6 8 9 আৰু 12 ইয়াত ডাঙৰ সংখ্যাটো হৈছে 12 2 ৰে divisible গৈ আছে 12 of 2 6 are 12 3 4s are 12 4 3s are 12 6 2s are 12 8 at 12 of নাযায় 9 at 12 of নাযায় গটিকে এই দুটাক আমি কি কৰিম ইনটু কৰি দিম এই দুটাক ইনটু কৰিলে আমি পাম 72 so etia ami sabo laibo 2 re 72 jaine na sai 2 re 72 go ase 3 diu 72 divisible go ase 4 diu 72 divisible go ase 6 diu 72 divisible go ase
আৰু 12 এও 72 ডিভিজিবল গৈ আছে আৰু 8 আৰু 9 টো ডিভিজিবল যায় সো ইয়াতে এনসাৰটো হ'ব 72 Then next question to লৈ যাও 8 15 24 আৰু 72 ইয়াৰ ডাঙৰ সংখ্যাটো হৈছে 72 8 গৈ আছে 72 ডিভিজিবল 8 9 72 তাৰ পিছত 15 নে 72 ক নাযায় তাৰপিছত 24 এও 72 ডিভিজিবল গৈ আছে এই 15 টো এতিয়া আমি কি কৰিম 5 into 3 15 এই 72 ক আমি 3 এদি ইনটু কৰি চাম এইকিটা ডিভিজিবল যায় না নাই চাই লম যদি না যায় তেনে হলে আমি 5 এদি ইনটু কৰিম অলৰেডি কৰি সোৱা হৈ আছে 72 3 ক ইনটু কৰোতে এই দুটাক ডিভিজিবল যোৱা নাই সেই কাৰণে আমি 72 5 এৰে মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰিলে পাম 360 then 8 এ 360 ডিভিজিবল গৈ আছে 15 এও 360 ডিভিজিবল গৈ আছে 24 এও 360 ডিভিজিবল গৈ আছে আৰু 72 এটো টু ডিভিজিবল গৈ আছে ইয়াত এনসাৰটো হ'ব 360 লাষ্ট কোৱেশ্চন টু লৈ আহিছো কোৱেশ্চন নম্বৰ 7 ইয়াত ইয়া আছে 10 12 16 আৰু 18 ইয়াত 18 টো হৈছে ডাঙৰ সংখ্যাটো এতিয়া চাব লাগিব 18 ক ডিভিজিবল একিটাৰে যায় না নাযায় 10 এ 18 ক ডিভিজিবল নাযায় 12 এও 18 ক ডিভিজিবল নাযায় 16 এও 18 ক ডিভিজিবল নাযায় কোনো এটা সংখ্যাই 18 ৰ লগত ডিভিজিবল নাযায় যেতিয়া গুটেকিটা সংখ্যাই ডিভিজিবল নাযায় তেতিয়া আমি লাষ্ট মেথডটোৱে কৰিব লাগিব ডিভিজন মেথড এইকিটা ট্ৰিক মই যি দিয়া হৈ আছে গুটেবোৰ অংকত এপ্লাই নহবও পাৰে তেতিয়া লাষ্ট ইমান সময় অনিষ্ট কৰিটো লাভ নাই কাৰণ কম্পিটিটিভ এক্সাম বিলাকত ইমান আমাক সময় দিয়া নাযায় কম সময়তে পেপাৰখন সলভ কৰিব লগা হৈ যায় তো তেতিয়া এই লাষ্ট ট্ৰিকটো এপ্লাই কৰিব পাৰে ডিভিজন মেথডটো পটাপট ডিভিজন মেথডটো কৰি দেখাইছো 2 এদি কৰিম 2 5 10 2 6 12 2 8 16 2 9 18 আকৌ 2 এদি কৰিম 2 5 দেখিছো because 5 টো ডিভিজিবল না যায় 2 3 6 2 4 8 আৰু 2 ৰে 9 ক ডিভিজিবল না যায় সেই কাৰণে 9 এ লিখিম এপিনে 4 আছে সেই কাৰণে আকৌ 2 ৰে কৰিম 2 2 4 9 টো ডিভিজিবল না যায় 9 লিখিছো এতিয়া 3 এদি কৰিম 3 5 টো ডিভিজিবল না যায় কাৰণে 5 এ লিখিম 3 1 3 3 to 2 ৰে ডিভিজিবল না যায় গটিকে 2 লিখিম 3 3 9 এটা 5 ক 5 ৰে ডিভিজিবল যায় 2 কো 2 ৰে যায় আৰু 3 কো 3 ৰে যায় গটিকে এইখিনিত আমি গুটেখিনি কি কৰিম মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰি দিলে এইখিনিতে পাম এনসাৰটো হৈছে 720 সো লাষ্ট ট্ৰিকটো হল হৈছে এটো ডিভিজন মেথডে কৰি দিব পাৰে আগৰ মোৰ ভিডিওটোত ভালকে মই LCM ৰ বিষয়ে ডেসক্ৰাইব কৰি থৈ দিছো হেগিটা মেথড কিটা অলপ লং হয় স্কুল গোইং ষ্টুডেন্টছৰ কাৰণে হেতুৱে বেছি ভাল হয় এইবোৰ হল কম্পিটিটিভ এক্সামবোৰৰ বাবে এই সিম্পল ট্ৰিকবোৰ দিয়া হৈছে কাৰণ বহুত সময় আমি এক্সামত নাপাও বহুত কম সময় দিয়ে গটিকে কম সময়ত টেকেল কৰিব লগা হয় পেপাৰখন সো এটো আছিল আজিৰ ভিডিও যদি ভাল লাগিলে লাইক কৰিব আৰু ভিডিওস আগলৈ আহি আছে গটিকে চাই থাকিব শিক্ষা নজৰি ধন্যবাদ